নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জনতাক মুকলিকৈ গুলিয়াই মৰাৰ ভাবুকি দিছে এগৰাকী আৰক্ষী বিষয়াই ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চাঞ্চল্যকৰ ভিডিঅ' এটা পোহৰলৈ আহিছে সামাজিক মাধ্যমত ভাইৰেল হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ এটা বিশেষ ভিডিঅ' ৰাইজক গুলিয়াই মৰাৰ ভাবুকি দিছে দিব্যজ্যোতি দত্তই আৰু তাৰ পাছতে এতিয়া সমগ্ৰ ডিগবৈত চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো অশ্ৰাব্য ভাষা ব্যৱহাৰ কৰি এনেদৰে ৰাইজক গালি পাৰি মুকলিকৈ গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী আৰক্ষী বিষয়াই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম দৃশ্যাংশ দেখুৱাম কিন্তু তাৰ পূৰ্বে তথ্য জনাইছো ৰাইজ ওলাব আহিছ সকলোকে গুলিয়াই মাৰিম এনেদৰে মন্তব্য কৰিছে ওসি গৰাকীয়ে ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভয়ংকৰ ভিডিঅ' ভাইৰেল হৈছে এক চাঞ্চল্যকৰ ভিডিঅ' পোহৰলৈ আহিছে এটা ডাঙৰ খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ এটা বিশেষ ভিডিঅ' আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে তথ্য জনাইছো ৰাইজক গুলিয়াই মৰাৰ মুকলি ভাবুকি দিব্যজ্যোতি দত্তৰ দিব্যজ্যোতি দত্ত নামৰ আৰক্ষী বিষয়াগৰাকীৰ এই মুকলি ভাবুকি অশ্ৰাব্য বা অশ্লীল ভাষা ব্যৱহাৰ কৰি ৰাইজক গালি গালাজ কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে আৰু ভিডিঅ' ভাইৰেলৰ পিছতে এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ খবৰ মতে লৈ আহিছো মৰাণ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্যক লৈ এতিয়া উত্তাল হৈ পৰিছে ডিগবৈ আৰু প্ৰতিবাদকাৰী ৰাইজক উদ্দেশ্যি ধমক এতিয়া ওসি দিব্যজ্যোতি দত্তৰ এটা চাঞ্চল্যকৰ ভিডিঅ' পোহৰলৈ আহিছে জনতাক উদ্দেশ্যি ধমক দিছে ভাবুকি দিছে কল্পজ্যোতি ফুকন নামৰ এজনৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া ৰাইজ আমি পুনৰবাৰলৈ কৈছো এটা ডাঙৰ খবৰ ৰাইজ ওলাব আহিছ এনেদৰে এক মন্তব্য কৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এগৰাকী আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এনেদৰে ৰাইজক উদ্দেশ্যি গালি গালাজ কৰিছে গুলিয়াই হত্যা কৰিম এনেদৰে গুলিয়াই মাৰিম বুলি মুকলি ভাবুকি প্ৰদান কৰিছে অন কেমেৰা এগৰাকী আৰক্ষী বিষয়াগৰাকীৰ নাম হৈছে দিব্যজ্যোতি আৰু তেখেতে অন কেমেৰা কৈছে অশ্লীল ভাষা ব্যৱহাৰ কৰি কৈছে যে গুলিয়াই মাৰিম তহঁতি ওলাব আহিছ প্ৰতিবাদ কৰিবলৈ আহিছ আৰু সেই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছো উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাম কি কৈছিল এইগৰাকী আৰক্ষী বিষয়াই আৰু তাৰ পাছতে বিতৰ্কত সোমাই পৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় কিন্তু পুনৰবাৰলৈ কৰিছো এগৰাকী আৰক্ষী বিষয়া হৈ ৰক্ষকে এতিয়া ভক্ষকৰ ৰূপত থিয় দিছে জনতাক উদ্দেশ্যি নিজ বন্দুকেৰে গুলিয়াই হত্যা কৰিম বুলি মুকলি ভাবুকি প্ৰদান কৰিছে প্ৰথমৰ পৰা উইথ এম্বিয়েন্স দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম রাইজ ওলাইছো এতিয়া আইছি কাম কৰিব রাইজ আইন নাই রাইজ আইছি এতিয়া থানা যাওনে বলে রাইজ ওলাইছো এতিয়া আইছি কাম কৰিব রাইজ আইন নাই রাইজ আইছি এতিয়া থানা যাওনে বলে আৰু আমি সেই দৃশ্যাংশ দেখুৱালো আৰু তাৰ পাছতে এতিয়া উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ডিগবৈত এগৰাকী আৰক্ষী বিষয়া যিগৰাকী বিষয়াই নিজ বন্দুকেৰে জনতাক গুলিয়াই মৰাৰ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী প্ৰশাসনৰ লোকক বাৰম্বাৰ কৈ আহিছে যে জনতাৰ সহায় হওক আৰক্ষী জনতাক সহায় কৰক ভয় ভাবুকি নেদেখুৱাব অশ্লীল গালি গালাজ ব্যৱহাৰ নকৰিব সেই মুহূৰ্ততে এনেদৰে এগৰাকী আৰক্ষী বিষয়াই জনতাৰ ওপৰত দাদাগিৰি দেখুৱাইছে গুণ্ডাগিৰি দেখুৱাইছে খাকী পোছাকৰ দম দেখুৱাবলৈ আহিছে অৰ্থাৎ বন্দুকেৰে গুলিয়াই হত্যা কৰিম বুলি এতিয়া মুকলিকৈ ভাবুকি প্ৰদান কৰিছে অন কেমেৰা জনতাক উদ্দেশ্যি কৈছে সকলোকে গুলিয়াই মাৰিম সবকে গুলিয়াই মাৰিম বুলি এক প্ৰকাৰে এইগৰাকী দিব্যজ্যোতি দত্ত ডিগবৈ থানাৰ ওসি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেখেতে জনতাক ভাবুকি দিছে মুকলিকৈ ধমক দিছে
তাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ অৰ্থাৎ গুণ্ডাৰূপী দিব্যজ্যোতি দত্তৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে গৃহ বিভাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিজিপি হৰমিত সিঙে সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে যি সময়ত